Hey guys, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এটা নতুন ভিডিঅ'। আজি আমি এজন কণ্ঠশিল্পীৰ ঘৰলৈ যাম আৰু তেওঁৰ জীৱনৰ কিছুমান কথা জানিম। তেওঁৰ এখন গাড়ীও আছে, আপোনালোকে দেখা পাব, আপোনালোকে আমি দেখুৱাম। আৰু এইটো ভিডিঅ' বেলেগ হ'ব আৰু সেইটো ভিডিঅ' বেলেগ হ'ব, কাৰণ তেওঁৰ জীৱনৰ কথা যিখিনি কথা আপোনালোকক তেওঁ ক'ব, সেইখিনি ভিডিঅ'টো আমি এক্সট্ৰা কৰিম আৰু এইটো ভিডিঅ' ব্লগ হ'ব। গতিকে আপোনালোকে চাব ভিডিঅ'টো, তেতিয়াহে গম পাব। গতিকে বলক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। গাইস মানসে কলে অলরেডি আমি কলৈ যাম আৰু এতিয়া যাবলৈ ওলাইছো। মানস ভাত খালা? মই ভাত খালো, ঠিক এতিয়া 3টা বাজিছে আৰু মই ভাত খাই ললো। বৰ্মনে ভাত খোৱা নাই, মই খোৱাই নাই, মই ঘৰলৈ যাই খাই লওঁ। তেওঁ ভাত খাওক, আমি গৈ থাকো, আপোনালোকে চাই থাকক। তেওঁ ভাত খোৱা চাব, কেনেকৈ ভাত খাই এইটো চাব আপোনালোকে। পথাৰ মাংস আছে, গতিকে বলক ময়ো খাম। পথাৰ মাংস থাকিলে পথাৰ মাংস আছে, সঁচাই আছে। সঁচাই খোৱাব নে নোখোৱা কোৱা? সঁচাই আছে। এই হেৰি কি দোকানত যিটো কোমলকে পায়, সেইটো চয়াবিন নাখাও। গাই চাওক, চয়াবিনৰ কথা কৈছে এতিয়া। পথাৰ মাংস গাইছ তাত কৰিয়া কথা এটা কওঁ। সিদিনা মই গেলো ঘৰত যাওঁতে কৈছে কি আজি আমি ব্ৰইলাৰ মাংস আনছো, ভাজি কিনে শুকন কৰি খাম। মই গেলো পাক ঘৰত যাওঁতে কি খাই চয়াবিন খাই। সেইটো প্ৰেং আছিল গাইছ। গতিকে আজি সেইটো প্ৰেং আমি নকৰো। আজি বৰ্মনে পথাৰ মাংস খুৱাব মোক। আচালকে নাই নহয়, পথাৰ মাংস থাকিব লাগিব। গাইছ আপোনালোকে শুনিছে, পথাৰ মাংস আছে, নাই 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 থাকিব লাগিব। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। নাই নাই দেই, নাই থাকিব লাগিব। চিনাই গাইছ, ইয়াৰ এটা বেয়া স্বভাৱ আছে। য'তে ব্লক কৰিব যাওঁ তাতে 5 বাৰ 6 বাৰ ৰখো, ৰৈ কিনে এনেকে পেচাব কৰি শিকো। গাইছ আপোনালোকে দেখাই পাইছে, আহি পাইছে। এনি টাইম কিয় পেচাব কৰি থাকা তই? পেচাব কৰাটো লাগবই গাইছ, কাৰণ ভাত খাই আহিছো, ভাত খাই আহি কিনে পানী খাইছো তামাম। আজিতো বাদ দি তই 3 দিন 4 দিন পেচাব কৰিছে। য'তে নাচাও 3 বাৰ 4 বাৰ পেচাব কৰিবই। তাৰমানে পেচাব কৰাটো লাগবই গাইছ, আপোনালোকে জানেই। পেচাবটো ৰখি থকা বস্তু নহয়, যেতিয়া আহিব তেতিয়া কৰিবই লাগিব পেচাব, আপোনালোকে জানেই। তই ইয়াতে মোক মাত দিবে নাবি দে, তোক মই আজিয়ে কলো। কিন্তু পেচাব কৰা লাগবই, মানুহ লাগে, চবৰে লাগে। সেইবুলি সতি জল জল এটা অতিকৈ দুখৰ খবৰ যে আমি কণ্ঠশিল্পীগৰাকীক লগ কৰিব নোৱাৰিম। তেওঁৰ অলপ ঘৰুৱা প্ৰব্লেম, তাৰমানে তেওঁ মেডিকেলত যাব লগা হ'ল, সেইকাৰণে আমি তেওঁক লগ কৰিব নোৱাৰিম। তেওঁক আমাৰ চেনেলত নিশ্চয় আনিম, কেৱল আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব। এয়া লাহেকৈ আমাৰ ঘৰ পালো আহি। মানস ভিতৰলৈ জ্বলা। গাইছ এইখন হৈছে বৰ্মনৰ থালি। তেওঁ মোক মিছা কথা ক'লে। এয়া পথাৰ মাংস বুলি। এয়া কি আনিছা বৰ্মন? এয়া ভাজা মাছ আৰু উপায় নাই, মিছা কথা চলে আৰু বাহিৰত। আৰু এয়া দালি আৰু ৰিমিক্স চব্জি। কিয় মিছা কথা ক'লা মোক? কণ্ঠশিল্পী বুলি নহয়, আমাৰ তাত ইউটিউবাৰ আৰু ভালেকেইজনো লেখকো আছে। তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছো। তেওঁলোকক আমি আমাৰ চেনেলটোত নিশ্চয় দেখুৱাম আপোনালোকক। আপোনালোকে কেৱল আমাৰ চেনেলটো চাই থাকিব, আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলটো ডেভেলপ হোৱা নাই, সেইকাৰণে আমি তেওঁলোকক লগ কৰিবলৈ যাব পৰা নাই। তেওঁলোকে আমাক চিধাই প্ৰশ্ন কৰে যে তোমালোকৰ চেনেলটো ডেভেলপে হোৱা নাই, আমি কি ভিডিঅ' ইণ্টাৰভিউ দিম তোমালোকৰ লগত। গতিকে আপোনালোকে আমাৰ চেনেলটো ডেভেলপ কৰক, আপোনালোকে কৰিব লাগিব, আমি নকৰো, আপোনালোকে কৰিব লাগিব। আপোনালোকে যদি আমাক ডেভেলপ কৰি দিয়ে, আমি নিশ্চয় তেওঁলোকক ইণ্টাৰভিউ লৈ আপোনালোকক নিশ্চয় দেখুৱাব পাৰিম। অলপ আগতে কণ্টেক্ট কৰিছো আমি যে এজনী ইউটিউবাৰক আমি অহা ভিডিঅ'ত আপোনালোকক দেখুৱাম। তেওঁক আমাক কৈছে যে তেওঁ সময় দিব আমাক, ভিডিঅ' আমাৰ লগত কৰিব ওলাইছে। তেওঁ আমাৰ ভিডিঅ'বিলাক চাইছে বোলে তেওঁ। গতিকে আপোনালোকে অহা ভিডিঅ'ত আপোনালোকক দেখুৱাম আমি, আপোনালোকে কেৱল চাই থাকিব আমাৰ ভিডিঅ'টো। গাইছ আৰু আমাৰ গাঁৱৰে এখন ফিল্ড আছে আৰু প্ৰতি বছৰে ফুটবল প্ৰতিযোগিতা হয়, আৰু ফিল্ডখন ক'ত আছে আপোনালোকক দেখুৱাম। আগলৈ ভিডিঅ'টো চাই থাকক। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনোবা যদি নতুনকৈ আমাৰ চেনেলটোত আহিছে, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ইমানতে এৰিছো। জয় আই অসম।